নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভগৱানৰ ওপৰত সদায় আমি দুখ কৰোঁ, আমাৰ এইটো নাই সেইটো নাই, কিন্তু সকলো মানুহৰে যেনো সকলো বস্তু থাকে। এটা সৰু কাহিনী শুনক। এসময়ত এখন গাঁৱত এজন দুখীয়া খেতিয়ক আছিল। সদায় ৰাতিপুৱা সি সোনকালে শুই উঠে আৰু উঠিয়েই সি দূৰৈৰ এটা কুঁৱাৰ পৰা খোৱা পানী আনিবলৈ যায়। খেতিয়কজনে পানী আনিবৰ কাৰণে দুটা মাটিৰ কলহ সদায় লৈ যায়। সি কলহ দুটা ৰছীৰে ভাৰ বান্ধি লৈ যায় আৰু পানী ভৰাই পুনৰ ভাৰ বান্ধি লৈ আহে। কলহ দুটাৰ এটা কলহ ভাল আছিল, কিন্তু এটা কলহৰ গাত এটা সৰু ফাট আছিলে। সেই সৰু ফাটটো থকাৰ বাবে সেই কলহটো পানী আনোতে সদায় পানী ৰাস্তাত পৰি আহে আৰু খেতিয়কজনৰ ঘৰ পোৱালৈকে প্ৰায় আধা পানীহে কলহটোত ৰৈ যায়। তেতিয়া কলহ দুটাৰ মাজত কথা বতৰা হয়। ভাল কলহটোৱে নিজৰ ওপৰতে অলপ গৰ্ব কৰে আৰু ফটা কলহটোক ইটিকিং কৰি কয়, তুমি চোৱাচোন, তোমাৰ ভাগ্য, সঁচাকৈয়ে তোমাৰ একো কাম নাই। পানী আনোতে আনোতে তোমাৰচোন আধা পানী ৰাস্তাত পৰিয়ে যায় সদায়। তেতিয়া ফটা কলহটোৱে মনে মনে থাকে আৰু কথাখিনি শুনি থাকে। এনেকৈ দিনৰ ওপৰত দিন পাৰ হৈ গৈ থাকে। এনেদৰে প্ৰায়ে ভাল কলহটোৱে ফটা কলহটোক ঠাট্টা কৰে আৰু ফটা কলহটোৱে কথাখিনি শুনি মনে মনে ৰৈ থাকে। এনেদৰে কথা শুনোতে শুনোতে ফটা কলহটোৰ দুখ অনুভৱ হোৱাটো অকণমান কমি আহিল। কিন্তু এদিনাখন সি সহ্য কৰিব নোৱাৰিলে আৰু সি কান্দি পেলালে। তেতিয়া সি খেতিয়কজনৰ ওচৰলৈ আহিলে আৰু আহি মনে মনে ক'লে, মোক বেয়া নাপাব। তেতিয়া খেতিয়কজনে সুধিলে, তুমি কিয় ইমান কান্দিছা? তেতিয়া ফটা কলহটোৱে উচুপি উচুপি ক'লে, মই ভাঙি পৰিছোঁ আৰু মোৰ গাত ফুটাও আছে আৰু মোৰ পৰা সদায় আধা পানী ৰাস্তাত পৰি যায়। মোৰ কাৰণে আপোনাৰ কষ্টৰ সাৰ্থক হোৱা নাই। আপোনাৰ সকলো কষ্ট অথলে গৈছে। আপুনি মোক কোনোদিন কোৱা নাই যদিও মই নিজে নিজে বুজি পাইছোঁ আৰু মই নিজে বহুত লাজ পাইছোঁ। মোক ক্ষমা কৰি দিব। তেতিয়া খেতিয়কজনে হাঁহিলে আৰু ক'লে, তুমি সেইটো কাৰণে কান্দিছা? তুমি সেইটো কাৰণে কান্দিব নালাগে। কাইলৈ মই তোমাক এটা বস্তু দেখাম, তেতিয়া তুমি নিজেই বুজি পাবা। পাছদিনা আন দিনাৰ দৰেই খেতিয়কজনে কলহ দুটা ভাৰ বান্ধি লৈ গ'ল আৰু পানী ভৰাই লৈ আহিছে। আহোঁতে ৰাস্তাত ফটা কলহটোক খেতিয়কজনে তললৈ চাবলৈ ক'লে। ৰাস্তাৰ কাষলৈ চাই তেতিয়া ফটা কলহটোৱে ৰং বিৰঙী নানা ফুল ফুলি থকা দেখিবলৈ পালে। এই ফুলবোৰ দেখি ফটা কলহটোৰ মনটো অলপ সময়ৰ কাৰণে ভাল লাগিল। ঘৰলৈ গৈ যেতিয়া আকৌ আধা পানীহে সি ৰখাব পাৰিলে, তেতিয়া আকৌ সি দুখ কৰিলে। তেতিয়া খেতিয়কজনে ক'লে, তুমি জানানে, ৰাস্তাৰ কাষত মই দুইফালে ফুলৰ গুটি অলপ সিঁচিছিলোঁ, কিন্তু তোমাক যি ফালেৰে আনিলোঁ সেইফালেহে গুটিবোৰ গজি ধুনীয়া ফুল হ'ল আৰু তোমাৰ পৰা পৰি যোৱা পানী পায়েই সেই ফুলবোৰ ধুনীয়াকৈ ফুলিলে। বাকী ইফালে ফুলবোৰ নগজিলে। এই কথা শুনি ফটা কলহটো আচৰিত হ'ল আৰু বৰ আনন্দ পালে। তেতিয়া খেতিয়কজনে কৈছে, তুমি ভাবিছা তুমি একো কৰিব নোৱাৰা, কিন্তু দেখিলা তুমি কি কৰি দিলা, এটা আচৰিত কাম কৰা নাইনে তুমি? তেতিয়া ফটা কলহটোৱে নিজকে অলপ বেলেগ আৰু বিশেষ অনুভৱ কৰিলে আৰু সি পাহৰি গ'ল তাৰ দুৰ্বলতাখিনি। তেতিয়া খেতিয়কজনে কৈছে, পৃথিৱীত কোনো বস্তুৱেই পাৰফেক্ট নহয়, দোষ গুণ সকলো বস্তুৰে থাকে। কিন্তু কেতিয়াবা নিজৰ দুৰ্বলতাখিনি আমাৰ শক্তি আৰু সাহস হৈ পৰে আৰু আমি নিজকে সলনি কৰিব পাৰোঁ। কাহিনীটোৰ পৰা আমি এইটোৱে বুজিলোঁ যে মানুহৰ ক্ষেত্ৰতো ঠিক একেই কথা। সকলো মানুহ সমান নহয়, মানুহৰ সদায় দোষ গুণ থাকিবই, কিন্তু সেই বুলি আমি নিজক সদায় দুৰ্বল বুলি ভবা উচিত নহয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।